নমস্কাৰ, মোৰ নাম পুষ্পাঞ্জলি দাস দত্ত আৰু আজি আমি শিকিব লৈছোঁ যে আপুনি যেতিয়া এটা ব্লগ পোষ্ট লিখিব, সেই ব্লগ পোষ্টটোৰ টাইটেল কি বুলি দিব বা ব্লগ হেডলাইনটো কেনেকৈ লিখিব। ব্লগ হেডলাইন বা ব্লগ টাইটেল আপুনি যি বুলিয়ে নকওক, এই বস্তুটোৱে আপোনাৰ ব্লগ পোষ্টটো জনপ্ৰিয় হোৱাত বা শ্বেয়াৰ হোৱাত যথেষ্ট পৰিমাণে সহায় কৰে, কিয়নো আমি আৰ্টিকেলটো পঢ়াৰ আগতে আমি সদায় হেডলাইনটো পঢ়োঁ। যেতিয়া আপুনি ফেচবুকৰ টাইমলাইন স্ক্ৰল কৰিব, আপুনি চাব যে আমি যিকোনো লিংক এটা মানুহে শ্বেয়াৰ কৰিলে আগতে সদায় হেডলাইনটো পঢ়ি চাওঁ যে হেডলাইনটোৱে কি কৈছে। যদি আমাৰ লাগে যে আমি হেডলাইনটো খুব ইণ্টাৰেষ্টিং, তেতিয়াহে আমি লিংকটো ক্লিক কৰোঁ আৰু লিংকটো গৈ পেলাই আমি পঢ়োঁ। গতিকে আজি আমি শিকিব লৈছোঁ 5টা টিপছ, যিটোৱে আপোনাক এনেকুৱা ব্লগ টাইটেল লিখিবলৈ সহায় কৰিব যিখিনি টাইটেল মানুহে পঢ়ি ভাল পাব আৰু আপোনাৰ ব্লগটোলৈ ট্ৰেফিক আহিব। আহক আমি আৰম্ভ কৰোঁ। প্ৰথম পইণ্টটো হৈছে যে আপোনাৰ যিটো ব্লগ টাইটেল সেইটো শ্বৰ্ট ৰাখিব, চুটি ৰাখিব আৰু স্পেচিফিক ৰাখিব। শ্বৰ্ট মানে মই এটা দুটা শব্দ বুলি কোৱা নাই, আপোনালোকে বাক্য এটাও লিখিব পাৰে। যেনেকৈ মোৰ আজি যিটো ভিডিঅ' বনাইছোঁ তাৰ লগত সংগতি ৰাখি মোৰ এটা ব্লগ পোষ্ট এটা আছে, 5 effective tips to write blog titles which bring traffic। গতিকে এই যিটো টপিক, সেই টপিকটোৱে মোক কি কৰে যে যেতিয়াই আপুনি সেই টাইটেলটো পঢ়িব, সেই টাইটেলটো এটা স্পেচিফিক সম্যক জ্ঞান এটা আপোনাৰ ব্লগ হেডলাইনটোৱে দিয়াটো বাঞ্ছনীয়, যাতে সেই ব্লগ টাইটেলটো পঢ়িয়ে মানুহে গম পায় যে এই ব্লগাৰজনীয়ে বা এই ব্লগাৰজনে আচলতে কি লিখিব খোজে। বহুত দীঘলীয়া, আপোনাৰ 15-20টা শব্দ হ'লেও বহুত দীঘলীয়া হৈ যায়, ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিবলৈ অকণমান দিগদাৰী হয়। গতিকে আপোনালোকে 7-8টা শব্দৰ ভিতৰত ধুনীয়াকৈ এটা শ্বৰ্ট ৰাখিব আৰু স্পেচিফিক কেনেকৈ কৰিব লাগে, কেনেকৈ স্পেচিফিক ব্লগ টাইটেল কেনেকৈ লিখিব লাগে, তাকে আমি এতিয়া শিকিম। মেক দ্য ব্লগ টাইটেল কেটচি বুলি কওঁতে মই এইটো কথা বুজাব বিচৰা নাই যে বহুতেই টাইটেলটো এটা দিয়ে কিন্তু লিখে বেলেগ এটা। ধৰি লওক কোনোবাৰ ব্লগ পোষ্টটো লিখিছে অত্যন্ত সৰুকে, বা আপোনাৰ 3-4টা পেৰেগ্ৰাফ মাত্ৰ বা এটা মাত্ৰ ভিডিঅ' আছে, কিন্তু তেওঁৰ যিটো হেডলাইন, সেই হেডলাইনটোৱে এটা বেলেগ এটা পিকচাৰ দেখুৱাই আছে যে এই ব্লগ পোষ্টটো পঢ়িলে এই টপিকটোৰ ওপৰত গোটেই যিমানখিনি জ্ঞান, সেই গোটেই জ্ঞানখিনি আপুনি পাব। মানুহে যিটো টাইটেল সেইটো পঢ়িয়ে ক্লিক কৰিব, কিন্তু যেতিয়া দেখিব যে সেই ব্লগ পোষ্টটোত পঢ়িবলগীয়া ধৰণৰ কথা একোৱে নাই, তেতিয়া কি হয়, যিখিনি যিখিনি ভিজিটাৰ, তাহাঁতে অকণ ডিসএপইণ্টেড হয়। আৰু পিছত যেতিয়া আপুনি নেক্সট আপোনাৰ ব্লগ টাইটেলটো শ্বেয়াৰ কৰিব, ব্লগ পোষ্টটো শ্বেয়াৰ কৰিব, তেওঁলোকে পঢ়িলেও দেখাত কেটচি হ'লেও তেওঁলোকে সেই লিংকটো ক্লিক নকৰিবও পাৰে। গতিকে আপোনাৰ ব্লগ টাইটেলটো দেখিবলৈ আকৰ্ষণীয় কৰক, পঢ়িবলৈ খুব আকৰ্ষণীয় হ'ব লাগে, কিন্তু তাৰে লগতে আপুনি ভিতৰত যিখিনি মেটেৰিয়েল লিখিব, ভিতৰত যিখিনি কথা লিখিব, সেইখিনিও সমানে গ্ৰহণযোগ্য আৰু আকৰ্ষণীয় হোৱাটো বাঞ্ছনীয়। 3 নম্বৰ টিপছটো হৈছে অলৱেজ ইউজ দ্য কিৱৰ্ড। এতিয়া কিৱৰ্ড কি? ধৰি লওক আপুনি খাৰৰ আঞ্জা এখনৰ কথা লিখিছে, গতিকে আপুনি টাইটেলটো অকল খাৰৰ আঞ্জা বুলি দিবও পাৰে, বা খাৰৰ আঞ্জা বনাওঁ আহক, তেনেকুৱাকৈ দিব পাৰে। ইয়াতে কিৱৰ্ড হৈছে আপোনাৰ খাৰৰ আঞ্জাখন, কাৰণ আপুনি খাৰৰ আঞ্জাৰ বিষয়ে লিখিছে, আপোনাৰ গোটেই ব্লগ পোষ্টটোত ডিটেইলড লিখা আছে যে খাৰ কেনেকৈ ৰান্ধিব পাৰি বা খাৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰি। গতিকে যেতিয়া আপোনাৰ ব্লগ টাইটেলটোত এটা সেই কিৱৰ্ডটো দিয়া যায়, মানুহে তেতিয়া গম পায় যে এই টাইটেলটো ক্লিক কৰিলে আমি এই বস্তুটোৰ বিষয়ে জানিব পাৰিম। এনেকুৱা বহুত ব্লগ পোষ্ট মই কেতিয়াবা পঢ়িবলৈ পাওঁ যে তেওঁলোকে বহুত ধুনীয়া ব্লগ পোষ্ট লিখিছে, কিন্তু তেওঁলোকৰ যিটো ব্লগ টাইটেল, সেই ব্লগ টাইটেলটো ব্লগৰ কথাখিনি মানে ভালকৈ ফুটাই উঠিব পৰা নাই। ধৰি লওক তেওঁ লিখিছে যে সন্তানক কেনেকৈ আপোনাৰ এক্টিভ কৰি তুলিব পাৰি, কিন্তু ব্লগ টাইটেলটো হয়তো লিখিছে যে মোৰ ল'ৰাজন,
বা মোৰ ল'ৰাৰ লগত সময় সেনেকুৱাকৈ লিখিছে। মোৰ ল'ৰাজন বা মোৰ ল'ৰাৰ লগত সময় বুলি নিলিখি যদি ব্লগ টাইটেল এনেকৈ দিলে হয় যে আপোনাৰ সন্তানক ফিজিকেলি এক্টিভ কৰি তুলিবলৈ বা শাৰীৰিকভাৱে এক্টিভ কৰি তুলিবলৈ কি কৰাটো বাঞ্ছনীয়, তেনেকুৱা যদি এটা আকৰ্ষণীয় টাইটেল এটা দিলে হয়, তেতিয়াহ'লে সেই ব্লগ টাইটেলটোত বেছিকৈ মানুহে ক্লিক কৰিব আৰু মানুহে পঢ়িব। ইনভোক ইমোশ্যনছ কিয়? যিবিলাক ব্লগ টাইটেলত হাউ টু বা আল্টিমেট গাইড এনেকুৱা ধৰণৰ শব্দ থাকে ইংৰাজী ভাষাত, সেই ব্লগ টাইটেলবিলাকে আপোনাৰ ব্লগটোলৈ বেছিকৈ ট্ৰেফিক নিয়া বুলি ইতিমধ্যে প্ৰমাণিত হৈ আহিছে। আপুনি নিজেও মন কৰিব, যেতিয়াই আপুনি গুগলত কিবা এটা বস্তু বিচাৰে, আপুনি সদায় এনেকৈ টাইপ কৰে হাউ টু মেক চিকেন বিৰিয়ানী। তো আপুনি যদি আপোনাক গুগলে দেখুৱাইছে 10টা লিংক, তাৰ যদি এটা লিংকত থাকে এনেকুৱা চিকেন বিৰিয়ানী ৰেচিপি বা এনেকুৱা থাকে হাউ টু মেক ইজি চিকেন বিৰিয়ানী, তেতিয়াহ'লে আপুনি সদায় হাউ টু মেক ইজি চিকেন বিৰিয়ানীটো ক্লিক কৰিব। কিয় ক্লিক কৰিব? কাৰণ তাতে এটা ইজি বুলি শব্দ আছে আৰু তাতে হাউ টু মেক আছে। ইজি বুলি কোৱাৰ লগে লগে আপোনাৰ যিজন ৰিডাৰ তেওঁ চাইকলজিকেলি এইটো ভাবিব যে হয়, এইটো চিকেন বিৰিয়ানী ইজি বুলি কৈছে, গতিকে মই প্ৰথমতে এইটোৱে ট্ৰাই কৰা ভাল। নতুবা এনেকুৱাকৈ আছে হাউ টু ৰাইড এ বাইচাইকেল, সেইটো পোষ্টৰকে হাউ টু ৰাইড বাইচাইকেল ইন 3 days বুলি যদি কোনোবা বেলেগ এজনে এটা ব্লগ টাইটেল লিখিছে, মানুহে সদায় হাউ টু ৰাইড এ বাইচাইকেল ইন 3 daysটো বেছিকৈ ক্লিক কৰিব। কাৰণ সেই ব্লগ টাইটেলটোৱে তেওঁলোকৰ যিটো ইমোশ্যন, যে সোনকালে বস্তুটো কৰাৰ যিটো এটা ইচ্ছা, সেই ইচ্ছাটো তেওঁ তাতে টাচ কৰিছে। ইউজ নাম্বাৰছ। 5 tips to learn পেইণ্টিং, 5 tips to learn baking, এনেকুৱা ধৰণৰ পোষ্টবিলাকেও খুব ভালকৈ কাম কৰে। কিয়নো যেতিয়াই এটা নাম্বাৰ দিয়া থাকে, তেতিয়া আমি গম পাওঁ যে এই ব্লগ পোষ্টটোত 5টা ষ্টেপ দিয়া আছে, গতিকে এই ব্লগ পোষ্টটো পূৰা প্ৰিচাইজ হ'ব, মানুহে মই পঢ়ি ভাল পাম, মোৰ পঢ়িবলৈ বেছি সময় নালাগিব, কাৰণ 5টা সেই টিপছ। গতিকে সেই নাম্বাৰ যেতিয়া আপোনালোকে ব্যৱহাৰ কৰে, ধৰি লওক 10 easy steps to cook easy chicken বিৰিয়ানী, তেনেকুৱা ধৰণৰ ব্লগ টাইটেলবিলাকে কি হয় আৰু বেছি ভাল কৰে। কাৰণ তেওঁ লিখি দিছে যে ইজি চিকেন বিৰিয়ানী আছে আৰু মাত্ৰ 10টা ষ্টেপত ৰান্ধিব পৰা চিকেন বিৰিয়ানী। গতিকে আমি আজি কি শিকিলোঁ, যে যেতিয়াই আপুনি ব্লগ টাইটেল এটা লিখিব, আপোনাৰ ব্লগ যিখিনি মেটেৰিয়েল, আপুনি যিখিনি কথা লিখিছে তাৰে লগত সংগতি ৰাখি পেলাই আপোনালোকে টাইটেলটো দিব। টাইটেলটো কেটচি হ'ব লাগে, কিন্তু মিছা বা আভুৱা ভাবিব নালাগে মানুহক যে ব্লগ টাইটেলটো এটা বেলেগ এটা লিখিছে আৰু ব্লগৰ ভিতৰত যিটো কণ্টেণ্ট আছে সেই কণ্টেণ্টখিনি বেলেগ হৈছে, তেনেকুৱা কৰিব কেতিয়াও নালাগে। নম্বৰ আৰু শব্দ কিছুমান, যিবিলাক শব্দই মানুহক মানে অন্তৰ চুব পাৰে, তেনেকুৱা শব্দ ব্যৱহাৰ কৰিব লাগে টাইটেলটোত, যেনেকৈ ইজি বা হেল্ডি, তেনেকুৱা শব্দ, যেনেকুৱা শব্দবিলাক আমি সততে বিচাৰি থাকোঁ, আমি সদায় ইজি কামটো বিচাৰোঁ। গতিকে যদি আমি এনেকৈ লিখোঁ 5 tips to write easy blog titles, তেতিয়াহ'লে মানুহে এইটো বস্তু বেছিকৈ পঢ়িব। যেনেকৈ মোৰ এই ভিডিঅ'টোৰ যিটো ব্লগ পোষ্ট, সেইটোত আছে 5 effective tips। এফেক্টিভ মানে এইকেইটা টিপছে কাম দিব, গতিকে মানুহে ডেফিনেটলি মোৰ সেই যিটো ব্লগ টাইটেল, সেই ব্লগ টাইটেলটোত ক্লিক কৰিব। নাম্বাৰ, যদি টাইটেলটোত নাম্বাৰ থাকে, তেতিয়া মানুহে এইটো ভাবি লয় যে মাত্ৰ 5টা টিপছ আছে, গতিকে সেই 5টা টিপছ মই ফ'ল' কৰিবলৈ খুবেই সুবিধা হ'ব। আশা কৰোঁ আপোনালোকে এই টিপছবিলাক ফ'ল' কৰি পেলাই ধুনীয়া ধুনীয়া ব্লগ টাইটেল লিখিব আপোনালোকৰ ব্লগ পোষ্টবিলাকৰ কাৰণে। ব্লগ পোষ্ট কেনেকৈ লিখিব লাগে ৱৰ্ডপ্ৰেছ এডিটৰ ব্যৱহাৰ কৰি, তাৰ বিষয়ে মোৰ আন এটা ভিডিঅ' আছে। মোৰ এই প্লে'লিষ্টখনতে সেই ভিডিঅ'টো আপোনালোকে পাব। মোৰ নাম পুষ্পাঞ্জলি দাস দত্ত, আৰু আপোনালোকে এই ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ অশেষ ধন্যবাদ। Thank you for watching, and don't forget to subscribe to my channel and like and share this video. See you tomorrow.